নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল জ্ঞান মন্ত্ৰলৈ। মই মানৱ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি অতি গুৰুত্বপূৰ্ণ বিষয়, য'ত আপোনালোকে পাব ঘৰৰ সমস্যা আৰু বিবাদৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি। ঘৰৰ সমস্যা আৰু বিবাদত পৰি আপুনিও বিৰক্ত হৈছে নেকি? আপুনি বিচাৰেনে যে আপোনাৰ ঘৰখন সদায় সুখ আৰু শান্তিৰে ভৰি পৰক? যদি হয়, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। তেন্তে আহক, আজি মই আপোনালোকক কওঁ 10টা এনেকুৱা নিশ্চিত সমাধান, যাৰ সহায়ত আপুনি আপোনাৰ ঘৰৰ সকলো সমস্যাৰ পৰা মুক্তি পাব পাৰে। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপুনি আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰি লওক। আমি সকলোৱে বিচাৰোঁ আমাৰ ঘৰখন সুখ আৰু শান্তিৰ কেন্দ্ৰবিন্দু হওক, কিন্তু বহু সময়ত কিছুমান সৰু সৰু কথাক লৈ বিবাদৰ সৃষ্টি হয় আৰু ঘৰৰ পৰিৱেশ বিনষ্ট হৈ পৰে। কিন্তু আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। কিছুমান সহজ ব্যৱস্থা গ্ৰহণ কৰিলে আপুনি নিজৰ ঘৰলৈ পুনৰ সুখ ঘূৰাই আনিব পাৰে। নম্বৰ 1, যোগাযোগ। প্ৰথমে পৰিয়ালৰ সকলো সদস্যৰ সৈতে মুকলিকৈ যোগাযোগ কৰক। নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ কেতিয়াও আপোনালোকে সংকোচবোধ নকৰিব। ইজনে আনজনৰ লগত মন খুলি কথা পাতক। কোনোবাৰ ভুল হ'লে ভুলটি আঙুলিয়াই দিয়ক আৰু শুদ্ধ হ'লে সেই কথাটি মুকলিকৈ প্ৰশংসা কৰক। নম্বৰ 2, সময়। আপোনাৰ পৰিয়ালৰ সকলো সদস্যক সময় দিয়ক। একেলগে খাদ্য গ্ৰহণ কৰক, একেলগে খোজ কাঢ়ক, নাইবা খেলা ধূলা কৰক, নাইবা পাৰিলে কেতিয়াবা একেলগে ক'ৰবাত ফুৰিবলৈ ওলাই যাওক। নম্বৰ 3, ইতিবাচকতা। আপোনাৰ ঘৰত ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰক। ইতিবাচক কথা কওক, ইতিবাচক চিন্তা কৰক। কেতিয়াও নেতিবাচক ধাৰণা মনলৈ আহিব নিদিব। চাব যে আপোনাৰ ঘৰৰ সম্পূৰ্ণ পৰিৱেশ ইতিবাচকতাৰে ভৰি পৰিছে। নম্বৰ 4, ক্ষমা কৰক। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ কিবা কাৰণত কোনো ভুল ভ্ৰান্তি হয়, তেনেহ'লে তেওঁক ক্ষমা কৰিবলৈ শিকক। কাৰণ এনে কৰিলেহে আপোনালোকৰ পৰিয়ালৰ মাজত এক সংবেদনশীলতা বজাই থাকিব। নম্বৰ 5, ধৈৰ্য ধৰক। প্ৰতিটো সমস্যাৰ সমাধান থাকে, গতিকে কোনো কথাত অধৈৰ্য নহয়, আপোনাৰ ধৈৰ্য অক্ষুণ্ণ ৰাখক। নম্বৰ 6, ইজনে সিজনক সহায় কৰক। ঘৰৰ প্ৰতিটো কাম কাজত ইজনে সিজনক সহায় কৰক। ইজনে নজনা কামত আনজনে সহায় কৰি সেই কামটো সম্পূৰ্ণ কৰক। নম্বৰ 7, একেলগে সময় কটাওক। পৰিয়ালৰ সকলো সদস্যৰ লগত আপোনালোকে একোটা সময় নিৰ্দিষ্ট কৰি সময় অতিবাহিত কৰক। কাৰণ যিমানে আপোনালোকে ইজনে সিজনক সময় দিব, তেতিয়াহে আপোনালোকৰ পৰিয়ালৰ মিলা প্ৰীতিটো অক্ষুণ্ণ থাকিব। নম্বৰ 8, সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। যদি সমস্যা চলি আছে, তেনেহ'লে ইজনে আনজনৰ লগত আলোচনা কৰি আলোচনাৰ মাধ্যমেৰে সেই সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। আপোনালোকৰ ঘৰখনৰ সৰুৱে হওক বা ডাঙৰেই হওক, সকলোৰে লগত আলোচনা কৰক আৰু সকলোৰে মতামত গ্ৰহণ কৰি সেই সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰক। নম্বৰ 9, ধ্যান আৰু যোগ। ধ্যান আৰু যোগাসন কৰিলে মানসিক শান্তি পোৱা যায়। ধ্যান আৰু যোগ অতি পুৰণি কালৰে পৰা প্ৰচলিত হৈ আহিছে। গতিকে ধ্যান আৰু যোগাসনৰ ফলত আপোনাৰ পৰিয়ালৰ সকলোৰে মন, দেহ, মগজু সুস্থ কৰি ৰাখক। নম্বৰ 10, পেছাদাৰী সহায় লওক। যদি উপৰোক্ত উপায়বিলাক অৱলম্বন কৰাৰ পাছতো আপোনালোকৰ ঘৰখনৰ সমস্যা ঠিক হোৱা নাই, তেতিয়াহ'লে আপোনালোকে কোনো পেছাদাৰী ব্যক্তিৰ সহায়ত আপোনালোকৰ এই ঘৰৰ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰক। যদিহে আপোনালোকৰ সমস্যাটো অতি গুৰুতৰ হয়, তেন্তে পৰামৰ্শদাতাৰ পৰা পৰামৰ্শ লওক।
আৰু কেনেদৰে এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আগবাঢ়িব পাৰি তাৰ মতামত লওঁ। বন্ধুসকল, এইবোৰ আছিল 10টা নিশ্চিত সমাধান, যাৰ সহায়ত আপুনি আপোনাৰ ঘৰলৈ পুনৰ সুখ শান্তি ঘূৰাই আনিব পাৰে। মনত ৰাখিব, সুখী পৰিয়াল এটা হৈছে সুখী জীৱনৰ ভেটি। গতিকে আপোনালোকে এই কথাকেইটা মনত ৰাখিব আৰু এই কথাবিলাক সদায় পালন কৰিবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ পৰিয়ালটো পৃথিৱীৰ সুখী পৰিয়ালৰ ভিতৰত এক অন্যতম হৈ পৰে। তেন্তে বন্ধুসকল, আজিলৈ বিদায় মাগিছোঁ। যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক এটি কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰি থ'ব, এনেকুৱা ধৰণৰ পুনৰ নতুন ভিডিঅ' পাই থাকিবলৈ।